খোৱা নাই তাৰপিছত ৰাতিপুৱা এতিয়া পাম দেলহি মানে পালোৱে আৰু কিন্তু ইপিনে আমি ৰুম আহি পালো ৰুমটো বহুত বেছি নমস্কাৰ ৱেলকাম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈকে আজি নতুন দিন নতুন ভিডিঅ' আগৰ ভিডিঅ'টো নিশ্চয় চাইছে এতিয়ালৈকে আৰম্ভণি কৰিম খোৱাৰ পৰা যোৱা ৰাতি খোৱা নাই আজি খাম এক বিৰিয়ানীৰ পৰা মোৰ খাদ্য আধৰুৱা হ'ল কাৰণ খাব নোৱাৰিলোঁ অকণমানো নিমখ হোৱা নাই আৰু ধুনীয়াৰ মছলা এইবিলাক একো লগা নাই কণী কোনোবা খায় নেকি এইফালে ব্যস্ত কথা পতাত চেনি খোৱাত ব্যস্ত এটা ওপৰত খাদ্য খাই আছে কেনে আছে খানা কেনে আছে কালিৰ পৰা একো বস্তু খাব পোৱা নাই আজি ইয়াতে চাহ বনাইছে আৰু পিঠা আছে পিঠা খাম পিঠা চাহ বিস্কুট খাই আছে জলকীয়াৰ লগত এতিয়া কথাটো কওঁ মই ৰাতিও ভাত খোৱা নাই তাৰপিছত ৰাতিপুৱা লৈছিলোঁ কিন্তু খাব নোৱাৰিলোঁ এতিয়া কিবা অলপ ঘৰুৱা মানে ভাৱ এটা আহিব লাগে এতিয়া বিস্কুট খাই আছোঁ ঘৰুৱা ভাৱৰ কাৰণে এই জ্বলাটোৱে যে ঘৰুৱা ভাৱ আছে এইটো জ্বলা আৰু এইফালে বস্তু এইফালে জ্বলা ঠেক দিছোঁ একে কটাই আছোঁ এইবিলাক দিব বাকবুৰি খালে বিস্কুট খাই যে কথা পাতি আছে 5:45 মানে 6টা বাজিছে য'ত নেকি এইটো সময়ত আমি পাব লাগিছিল এইটো সময়ত আমি শুই আছোঁ গাড়ীখন মানে ইমান ৰখাই অলৰেডি 4 নে 5 আৱাৰ্ছ লেট হৈ গৈছে চ' আমি এতিয়া হয়তো ৰাতি পাম নহয়তো আৰু লেট কৰি পিছদিনা ৰাতিপুৱা পাম এতিয়া কি কৰিম কাষৰ মহিলাকেইটাই গান মাৰি আছে আমি বৰিং কথা পাতিলোঁ কিন্তু এতিয়া সময় গধূলি হৈছে কাৰণে চবে বিচনা লগাই লৈছে বিচনা এতিয়া শুম আকৌ শুম আমি পাম আনন্দ বিহাৰ আৰু খোৱাৰ আগে আমি খাবলৈ লৈছোঁ ট্ৰেইনত কালি ৰাতিপুৱা খোৱা নাছিলোঁ ৰাতিপুৱা একো খোৱা নাই এতিয়া এইখিনি পাইছোঁ কিবা ফাইনেলি আমি জানিব পোৱা মতে কিছু সময় পিছতে সন্তেক সময় পিছতে আমি ষ্টেচন পাম নামিম মানে আমি গোটেই পেকিং ৰেডি মানে গোটেই চালোঁ বহুত দিন হেৰি কৰিলো ট্ৰেইনত আহিলো যেন লাগিল বহুত দিন 5 দিন মান ট্ৰেইনত জাৰ্ণি কৰি কিন্তু কথাটো হ'ল 2টা দিন এতিয়া আমাৰ অলপ পিছতে আমি নামিম ইয়াৰ পৰা নামি কিনে আমি ডাইৰেক্ট বাছ ইয়াৰ পৰা বাছত যাম তালৈকে 2.5 ঘণ্টা আমাৰ লাগিব বাছত তো 2.5 ঘণ্টাৰ পিছত আমি আমাৰ যিটো আমাৰ মেইন ডেষ্টিনেশ্যন তো পাই যাম তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক গম পাব ক'ত কি কৰি আছোঁ কি কৰি থাকক চাই থাকিব নমস্কাৰ কৈছে 5 দিনমান লাগিল কিন্তু 5 দিনমান লগা নাই মাত্ৰ 8 দিন লাগিছে কিন্তু তথাপিও আমাৰ মানে কি হৈছে 8 দিন কেনেকৈ গ'ল আমি গমেই নাপালোঁ উপলব্ধি হ'ল একচুৱেলি মানে ট্ৰেইনৰ খানা একদম আছিল ট্ৰেইনৰ বাথৰুম আমি ইউজ কৰিব পৰা নাই যাৰ কাৰণে আমি খানাটো আমি একদম লিমিটেড খাইছোঁ লিমিটেড খানা খাইছোঁ সেইকাৰণে আমাৰ হৈছে আৰু কালিৰ পৰা ভাল খানা খোৱাই নাছোঁ অলপ আগতে আমি পুৰি আৰু খালোঁ চেণ্ডউইচ নতুন মানুহ মোৰ চেনেলতো विराट টোপনি मारिलो हम कर दीजिए सब 19 किलोमीटर है और ठीक है कितना किलोमीटर 19 किलो এতিয়া পাম দেলহি মানে পালোৱে আৰু কিন্তু ইপিনে নাম ধৰা শেষে হোৱা নাই আমাৰ অসমীয়া মানুহৰ এইটো এটা আহি আছে আৰু অসমীয়া মানুহৰ য'তে যাওঁ বিহু নাম কৰবাৰ এফাকি কৰবাৰ তেল মাৰি আছে আমি এতিয়া ভাবছো ঠগীখন দিলে ভাল হয় ভাঙি দিলে খাব পাৰো নাচিব পাৰো কিমান পালো নেকি গাজিয়াবাদ পালো নাই দেলহি পাইছো আনন্দ বিহাৰত নামিলো ইয়াৰ পৰা আছে বাছ আমাৰ বৃন্দাবনলৈকে বাছ আছে ইয়াৰ পিছত আমি বাছত যাম প্ৰাঞ্জিত শৰ্মা কেইটা আছে আমাৰ পিছফালে
এতিয়া বৃন্দাবন কিয় আহিছোঁ আমি আহিছোঁ এটা অনুষ্ঠানত ভলেণ্টিয়াৰ কাম কৰিবৰ কাৰণে আৰু ইয়াত আমি কাম কৰিম আৰু আপোনালোকক দেখাম স্পেচিয়েলি বৃন্দাবন দেখাবৰ কাৰণে বহুত বেছি এক্সাইটেড হৈ আছোঁ ষ্টেচনৰ পৰা বাহিৰ ওলাই আহিলোঁ এতিয়া বাছৰ পিনে গৈ আছোঁ চব মানুহবিলাক সৌৰভ আৰু মই আগত আছোঁ বাকী পিছফালে মৃন্ময়দা প্ৰাঞ্জিতা ইহঁত ক'ত ৰ'ল আমি গমেই নাপাওঁ এতিয়ালৈকে পিছত ৰৈ গ'ল কিজানি হয় এইটো পিনেৰে উঠি এনেকে গৈ আকৌ এইটো চাইডেৰে উঠি এই পিনে যাব লাগিব আমি দুটা অলপ ৰখি দিছোঁ মৃন্ময়দা অহা নাই এতিয়ালৈকে এণ্ট্ৰি কৰাৰ পিছতে এটা বস্তু সেই হৈছে হিউমিডিটিটো বহুত বেছি ইয়াত আৰু এটা ইণ্ডাষ্ট্ৰিয়েল যিটো গোন্ধ এটা আছে মাই গড আমাৰ যিটো অসমৰ সেই ধুনীয়া গোন্ধ উশাহ লোৱাৰ এটা সেই আছে সেইটো বৰকৈ মিছ কৰিলোঁ চ' সেই বস্তুটো হৈছে মানে এজ এ চাইনাছ বেমাৰী হিচাপে মোৰ অলপ কষ্ট হৈছে উশাহ লোৱাত এয়া হৈছে দিল্লীৰ ৰাস্তা দিল্লী আমি তলত নামিম আৰু ইপিনে মেট্ৰ' গৈ আছে মই দেখুৱাব পৰা নাই ঠিক আছে মোৰ হাতত এটা বেগ আছে আৰু ইপিনে ৰাস্তা ইপিনেও মেট্ৰ' যায় নেকি এইটো এটা মেট্ৰ' লাইন হয় এইখন আৰু এইখন হৈছে আমাৰ বাছ মথুৰালৈকে আমি এতিয়া বহিম ইহঁত হেৰাইছিলে পোৱা নাছিলোঁ পালোঁ এতিয়া লগ হ'লোঁ আমি অকণমান সময় পিছতে গৈ পাম মথুৰা বৃন্দাবন লগ পাই আছোঁ পিছত অকণমান পিছত বাছত উঠিলোঁ ইতিমধ্যে ঐ মিনি লোক হ'ব আহি গ'ল এইটো ভাত চাউলৰ ভাত এইটো এটা চব্জি দালি আৰু এইটো চাটনি পিঁয়াজ নাই এনেকুৱা এইটো কেনেকুৱা দেখি চুলাই যেন পায় আৰু গেলা এনেকুৱা দালি লাইফত প্ৰথম খাইছোঁ আমি লাইফত খোৱা নাই এনেকুৱা ভাল লাগিছে নতুন বস্তু এটা পাইছোঁ গেলা খোৱা যেন লাগিব খাই লওক আমি ৰুম আহি পালোঁ ৰুমটো বহুত বেছি ধুনীয়া এইটো আমাৰ ৰুম এইখন চোফা টিভি ইয়াত বিচনা ইয়াত এনেকৈ এইটো বাথৰুম এতিয়া সৌৰভ গৈছে ট্ৰেইনত যি খানা পাইছিলোঁ তাতকেতো ৰুমটো বহুত বেছি ধুনীয়া বহুত বেছি সমস্যা ঠিক আছে লগ পাম ফ্ৰেছ হৈ উঠি দেই এতিয়া নহয় একদম ফ্ৰেছ হৈ